এই কেইদিনতে মোৰ এই ইউটিউব চেনেলটো মনিটাইজেশ্যন অন হ'ল মানে ইউটিউবত বহুত কষ্ট কৰাৰ ফলত মানে ইউটিউবৰ পৰা টকা পাবলৈ এই চেনেলটোৰ দ্বাৰা সক্ষম হ'ব পাৰিছো ইউটিউবত ভিডিঅ' বনালে এটা ভিডিঅ'ত ইউটিউবে কিমাননো টকা দিয়ে বহুতৰে জানিবলৈ মন যায় নহয় জানো সেয়েহে আজি এই ভিডিঅ'টো দেখুৱাই দিও বুলি ভাবিছো মানে হয়তো এই ভিডিঅ'টো ইউটিউবত থাকিবও পাৰে মোৰ নাথাকিবও পাৰে মানে এনেকুৱা ৰিলেটিভ ভিডিঅ' বনালে ইউটিউবে ভিডিঅ'টো ডিলিট কৰি দিয়ে মানে সেয়েহে জনাব মন নাছিল তথাপিতো আপোনালোকৰ মাজত আগবঢ়ালো ডিলিট হলেও হ'ব ভিডিঅ'টো মানে বাদ দিয়ক আৰু সেইবোৰ মুঠতে যিসকলে চাব তেওঁলোকে জানিব আৰু কম সময়ৰ ভিতৰতে ভিডিঅ'টো অলপ শেয়াৰ কৰি দিব যাতে সকলোৱে পায় শেয়াৰ কৰি দিব মানে যিসকল নতুন প্ৰজন্মৰ ভাইটি ভণ্টিসকল উঠি আহিছে বিশেষকৈ তেওঁলোকৰ মাজলৈ শেয়াৰ কৰি দিব হাই হেল্ল' নমস্কাৰ গাইছ মানে মোৰ অসমবাসী ৰাইজ মই দুলৰাজ অসম চাই আছে আপোনালোকে দা AS22 ৰিভিউ ইউটিউবত ভিডিঅ' বনালে দুটা ষ্টাইলত টকা কমাব পাৰি এটা হ'ল স্পন্সৰশ্বিপ আৰু এটা হ'ল ইউটিউব এড আমি যে স্কিপ কৰিবলগীয়া হয় কিছুমান ভিডিঅ'ত সেই এডভাৰটাইজটোৱে টকা দিয়ে মানে এডভাৰটাইজটোৱে বেছি টকা নিদিয়ে স্পন্সৰটোৱে অলপ বেছি টকা দিয়ে স্পন্সৰনো কেনেকৈ মাৰে প্ৰথমতে আপোনালোকক দেখুৱাই লওঁ বুলি ভাবিছোঁ ধৰি লওক আপোনাৰ লগত এটা যিকোনো ৱেবছাইট বা এটা এপ্লিকেশ্যন বা এটা প্ৰডাক্ট কোম্পানীয়ে মেছেজ কৰিব মানে যোগাযোগ কৰিব আৰু সেই সময়ত আপোনাক ক'ব আমাৰ এটা স্পন্সৰশ্বিপ আপুনি কৰিব লাগে ইমানটো টকা আপোনাক দিম আৰু সেই সময়তে আপুনি স্পন্সৰশ্বিপটো কৰিব লাগিব আৰু তেতিয়া সেই স্পন্সৰশ্বিপৰ কোম্পানীটোৱে আপোনাক টকা দিব আজি ৰাতিপুৱাৰ ভাগত এটা স্পন্সৰ কোম্পানীয়ে মোৰ লগত যোগাযোগ কৰিছিল আৰু মোক কৈছিল আমাৰ এটা স্পন্সৰশ্বিপ আছে আজি তুমি কৰি দিব লাগিব আৰু সেয়েহে আজি এই ভিডিঅ'টোত স্পন্সৰশ্বিপনো কেনেকৈ কৰে একেবাৰতে দেখুৱাই দিওঁ এই এপ্লিকেশ্যনটোৰ নাম হৈছে বেট ভিজা ইনষ্টল কৰি সাইন আপ কৰাৰ লগে লগে পাই যাব 5টা ফ্ৰী স্পিন 100% ওয়েলকাম বোনাস লাইভ অন কেচিনিও ইয়াত আপোনালোকে পাই যাব ফ্ৰী স্পৰ্টছ আইডি আৰু ইয়াত এটা বস্তুৱে ভাল কোনো ধৰণৰ এজেন্ট নাই এই এপ্লিকেশ্যনটোত বিভিন্ন ধৰণৰ গেম আছে আপোনালোকে খেলিব পাৰে এনজয় কৰিব পাৰে ডেইলি সাইন আপ কৰি থাকিলে পাই থাকিব স্পেশাল গিফট আৰু ডেইলি 100 টকা কেনে পোৱা সম্ভাৱনাও থাকিব ইয়াত জনপ্ৰিয় ফুটবলাৰ চেছ ফেব্ৰিগাৰ্ছেও অংশগ্ৰহণ কৰি আছে চাওক ইমান ডাঙৰ ফুটবলাৰ এজনে ইয়াত অংশগ্ৰহণ কৰিছে আপুনিও কৰিব পাৰে বেট ভিজা হৈছে এটা কেচিনো প্লেটফৰ্ম আৰু যদি আপোনাৰ বন্ধু বৰ্গৰ মাজলৈ যদি শেয়াৰ কৰে তেনেহলে আপোনালোকে পাই যাব 300 টকা ইয়াত বিভিন্ন ধৰণৰ অফাৰ চলিয়ে থাকে আৰু আপোনাৰ জন্মদিনৰ দিনাখন আপুনি 5000 টকা লৈকে পাই যাব ইয়াত বিভিন্ন ধৰণৰ প্ৰমোচন দেখিবলৈ পাইছে যেনেকৈ 300% 200% 100% কেশবেক আৰু অধিক জানিবলৈ হলে বেট ভিজা প্ৰমোচন পেজটো ফলো কৰি লওক আৰু ইয়াৰ পৰা টকা উইথড্ৰ কৰিবলৈ একেবাৰে সহজ KYC দিব নালাগে ইয়াত ইনভেষ্ট নকৰাকৈ পাই যাব আনলিমিটেড কমিশন বেট ভিজাৰ এফিলিয়েট প্ৰগ্ৰাম জয়েন কৰি উপাৰ্জন কৰক বেট ভিজা বাংলাদেশৰ লগতে ইণ্ডিয়াটো উপলব্ধ ডিসক্ৰিপচনত লিংক দিয়া আছে কমেন্ট বক্সত কমেন্টটো পিন কৰা আছে গৈ ডাউনলোড কৰক খেলক টকা উপাৰ্জন কৰক এনজয় কৰক এতিয়া বহুতৰে জানিবলৈ মন যাব নহয় জানো মোক এই স্পন্সৰশ্বিপটোৱে কিমান টকা দিলে এই স্পন্সৰশ্বিপটোৱে মোক কিমান টকা দিলে সাইডত স্ক্ৰিনশ্বট আছে আপোনালোকে চাই ল'ব পাৰে এই স্পন্সৰশ্বিপটোৱে মোক 500 रुपीस দিলে এই 500 रुपीसটো আমাৰ নিচিনা দুখীয়া পৰিয়ালৰ এটাৰ বাবে বহুত মানে আৰু স্পন্সৰ সদায় দি থাকিব নহয় মাহত এবাৰ বা 2-3 মাহৰ মূৰত এবাৰে দিয়ে মানে এই চেনেলটোত সাবস্ক্ৰাইবাৰ কম আছে আৰু সেয়েহে মানে অলপ এমাউন্টটো কম দিছে মানে সাবস্ক্ৰাইবাৰ বাঢ়ি গলে এমাউন্টটো অলপ বেছি দিব সেয়েহে মানে এতিয়া যেহেতু সাবস্ক্ৰাইবাৰ অলপ ডাউন আছে সেয়েহে মানে 500 দিছে আৰু মানে আপোনালোকক এতিয়া দেখুৱাই আছো স্ক্ৰিপ্টেড এড মই যে কৈছিলো কিছুমান ভিডিঅ' প্লে হৈ থকাৰ সময়ত স্কিপ কৰিব লাগে আৰু সেই এড কোম্পানীয়ে মানে 1000 ভিউত কিমান টকা দিয়ে সম্পূৰ্ণ দেখুৱাই আছো আজি এই ভিডিঅ'টোত এইটোৱে হৈছে মোৰ দা AS22 ৰিভিউ নামৰ চেনেলটো আৰু ইয়াত সাবস্ক্ৰাইবাৰ আপোনালোকে দেখিবলৈ পাইছে 11200 আৰু ইয়াত ভিউ দেখিবলৈ পাইছে আপোনালোকে 10000 7 দিনৰ আগত আপলোড কৰিছিলো আৰু এফালে ভিউ দেখিবলৈ পাইছে 19000 ইয়াৰ যদি মই টপ পপুলাৰ মষ্ট ভিউ চাবলৈ যাওঁ দেখুৱাই আছো আপোনালোকক মষ্ট পপুলাৰ ভিউ আপোনালোকক দেখুৱাইছো 19000 ভিউ আছে মষ্ট পপুলাৰ ভিউ আৰু এই চেনেলটোত আৰ্নিংনো কিমান হয় সকলোবোৰ আপোনালোকক দেখুৱাম আজি এই ভিডিঅ'টোত এই চেনেলটোৰ পৰা কিমান টকানো আৰ্নিং হল সকলোবোৰ আপোনালোকক দেখুৱাম আৰু দেখুৱাবলৈ হলে YT ষ্টুডিঅ ওপেন কৰিব লাগিব YT ষ্টুডিঅ মই ওপেন কৰি লওঁ এফালে YT ষ্টুডিঅ ওপেন কৰি ললো ইয়াত দেখিবলৈ পাইছে 11281 টা সাবস্ক্ৰাইবাৰ আছে আৰু ইয়াত আপোনাৰ চেনেলটোৰ নাম দেখিবলৈ পাইছে দা AS22 ৰিভিউ আৰু ইয়াত মানে 10000 ভিউ আহিছে এই 7 দিনৰ আগত যেটো ভিডিঅ মই আপলোডিং কৰিছিলো 7 দিন 17 ঘণ্টা হৈছে আৰু এই ভিডিঅ'টোত 10000 ভিউত কিমান টকা দি আছে দেখুৱাই আছো আপোনালোকক লাইভ প্ৰুফ দেখুৱাই আছো আপোনালোকক কিমান টকা আৰ্নিং হয় 10000 ভিউ আপোনালোকে দেখিবলৈ পাইছিলে আৰু ইয়াত ভিউ মৰত টাচ কৰিলো ভিউ মৰত টাচ কৰাৰ পিছত আপোনালোকক দেখুৱাই আছো নেটটো অলপ স্লো আছে বাৰু এফালে গলো ইয়ালে গলো এই ভিডিঅ'টোৰ দ্বাৰা মোৰ 200 টা সাবস্ক্ৰাইবাৰ আহিছে এফালে দেখিবলৈ পাইছে আৰু এফালে আৰ্নিং দেখিবলৈ পাইছে আৰ্নিং ৰেভিনিউ $1.67 মই এটো ইণ্ডিয়াত কনভাৰ্ট কৰি দিম 1.67 ডলাৰ আছিলে 1.67 হলে আপোনাৰ দেখিবলৈ পাইছে এটো এক এফালে দেখিবলৈ পাইছে 138 16 পইচা মানে
130 টকা ধৰি লওক 140 টকাই ধৰি লওক আৰু ভিউ কিমান আছিলে 140 টকা পাইছো ভিউ আছিলে আপোনালোকৰ ইফালে এবাৰ বেক কৰি দিছো ভিউ দেখিবলৈ পাইছে 10300 কিমান টকা পাইছো আপোনালোকে দেখিছে 140 টকা প্ৰতিটো ভিডিওত আৰ্নিং সেম নাথাকে হেহে আপোনালোকক মই বেলেগ এটা ভিডিও দেখুৱাই আছো যিটো মোস্ট পপুলাৰ ভিউ আহিছে মানে বেছিকৈ ভিউ আহিছে মানে 19000 ভিউ দেখিবলৈ পাইছে 1.5 মানে লাইক আহিছে 1.5k লাইক আৰু এই ভিডিওটোত মানে কিমান টকা আৰ্নিং হৈছে হেতু দেখুৱাই আছো কিমান টকা আৰ্নিং হৈছে ইফালে দেখিবলৈ পাইছে 19800 20000 ভিউৱে হ'বগে আৰু 20000 ভিউ আৰু ইয়াত সাবস্ক্ৰাইবাৰ আহিছে 366 আৰু ইয়াত আৰ্নিং হৈছে আপোনালোকে দেখিবলৈ পাইছে 2.81 লাইফ টাইম কৰি এবাৰ দেখুৱাই দিছো হয়তো বহুতে মানে লাইফ টাইম কিয় কৰি দেখুৱা নাই বুলি ক'ব পাৰে লাইফ টাইম মই দেখুৱাই দিছো লাইফ টাইম এফালে লাইফ টাইমটো দেখিবলৈ পাইছে 2.81 মানে ভিডিওটো আপলোড কৰা বেছি দিন হোৱা নাই এতিয়া বেক কৈছো বেক যোৱাৰ পিছত আপোনালোকক মানে দেখুৱাই আছো 2.81 আছিলে নহয় জানো 2.81 ত আৰ্নিং কিমান মানে এটো ইণ্ডিয়াত কনভাৰ্ট কৰিলে 2.81 ত পাইছো 232 টকা তেনেহলে ভাবি চাওকচোন এটা ভিডিওত মানে উপাৰ্জন কিমান হয় মানে এটা চেনেলত উপাৰ্জন কিমান হয় এতিয়া আপোনালোকক দেখুৱাই আছো মানে এই চেনেলটোৰ পৰা মই এক মাহত কিমান টকা উপাৰ্জন কৰিলো এক মাহত উপাৰ্জন কৰিবলৈ হলে ইয়াত আহিব লাগিব $6.85 মানে এফালে দেখিবলৈ পাইছে আপোনালোকে 28 ডে মানে এক মাহৰে আৰু $6.85 to 6.85 এটো 6.85 দেখিবলৈ পাইছে 566 টকা মানে 550 টকা পাইছো এক মাহত 550 টকা উপাৰ্জন কৰিছো ইউটিউবৰ পৰা মানে গমটো পাইছে মানে উপাৰ্জন কিমান হয় এফালে আপোনালোকক লাইভ প্ৰুফ দেখুৱাইছো আপোনালোকে সব $6.85 আপোনালোকে ইণ্ডিয়াত কনভাৰ্ট কৰি ল'ব মই কৰি কিন দেখালৈ 550 টকা পাইছো এই চেনেলটোৰ পৰা এক মাহত পাইছো 550 টকা তেনেহলে ভাবিছা ইউটিউবত বহুতে আহিব বিচাৰে আৰু কিহে সৰু যিসকল নতুন প্ৰজন্মৰ ভাইটি ভণ্টি হল আছে তেওঁলোকৰ মাজত এই ভিডিওটো শ্বেয়াৰ কৰিবলৈ কৈছিল কিয়নো বহুত উঠি পৰি লাগিছে বৰ্তমান সময়ত ইউটিউবত মানুহসকল আৰু কিহে মানে শ্বেয়াৰ কৰিবলৈ কৈছো তেওঁলোকৰ মাজত তেওঁলোকে যাতে গম পায় আৰ্নিং কিমান হয় এটা ইউটিউব চেনেলৰ পৰা মানে মই ক'ব বিচাৰিছো যিসকল নতুন প্ৰজন্ম উঠি আহিছে তেওঁলোকে নিজৰ যিটো পঢ়া শুনাৰ লগত কিবা এটা কাম কৰি আছে সেই কামটোৰ লগতে ইউটিউবটো চলাওক মানে অকল ইউটিউবটো চলাম বুলি তেওঁলোকে ডাইৰেক্টলি টাৰ্গেট কৰি লয় জীৱনত বহুত বেয়াকেনে পস্তাব লাগিব হেহে কৈছো কথা আৰু এই যিখিনি আৰ্নিং হৈছে আপোনালোকে দেখিবলৈ পাইছে এক মাহত 500 টকা আমাৰ নিচিনা দুখীয়া ঘৰৰ লৰা এটাৰ কাৰণে বহুত মানে তেল আৰু নিমখৰ খৰচাটো ধুনীয়াকেনে ওলাই যায় হেহে ব্যৱহাৰ কৰি আছো ইউটিউব চেনেলটো আৰু এটা ধুনীয়াকেনে এমাউন্ট পাও এমাউন্ট মানে এটো আপোনাৰ যিটো স্পন্সৰ মাৰিলো 500 টকা পালো মাহত আৰু যিটো ইউটিউব আৰ্নিং বুলি কয় হেতুটো যদি 500 টকা পালো 1000 টকা হল 1000 টকাত আমাৰ চাউল কোন হলো আহিলে নিমখ কোন হলো আহিলে ধুনীয়াকেনে চলি যায় আৰু ঘৰখন হয়তো আজিৰ এই ভিডিওটো চাই খুবেই ভাল পালে আৰু হেহে ভিডিওটোত লাইক টাৰ্গেট ৰাখিছো 1200টা লাইক কমপ্লিট কৰি দিব আৰু আপোনালোকে এটা ধুনীয়া কমেন্ট লিখি দিব আৰু যদি হে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই সাবস্ক্ৰাইব কৰি লোৱা এনেকুৱা ইন্টাৰেষ্টিং ভিডিও আপোনালোকৰ মাজলৈ আগবঢ়াই থাকিম